হেল্ল' এভৰিৱান, আজি মই আপোনালোকক অপৰাজিতা ফুলৰ চাহ একাপৰ বিষয়ে ক'ম। অপৰাজিতা ফুল সকলোৱে চিনি পায়। ইয়াত পূজাত লাগে, বিষ্ণু শিৱ সকলোকে আমি অৰ্পণ কৰোঁ। আৰু এই অপৰাজিতা ফুলৰ বহুতো গুণ আছে। ভাবিলোঁ আজি আপোনালোকক মই অকণমান অপৰাজিতা ফুলৰ বিষয়ে কওঁ। অপৰাজিতা ফুলৰ চাহ মানে ব্লু টি আজিকালি সকলোৱে নিশ্চয় খায় আৰু ই স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। অপৰাজিতা ফুলৰ যিহেতু এণ্টিঅক্সিডেণ্ট পোৱা যায়, সেয়ে আমি অপৰাজিতা ফুলৰ চাহ খাব লাগে। ইয়াৰ গুণাগুণ কৈ শেষ কৰিব নোৱাৰি। ই ছালৰ, চুলিৰ, হাই প্ৰেছাৰ, আপোনাৰ টেনশ্যন সকলোখিনি দূৰ কৰে। একাপ অপৰাজিতা ফুলৰ চাহ যদি আপুনি ৰাতিপুৱা খায়, আৰু ৰাতিপুৱা বুলি কথা নাই, আপুনি যেতিয়াই মন যায় তেতিয়াই অপৰাজিতা ফুলৰ চাহ খাব পাৰে। বহুতেই উপকাৰী, মই কৈছোঁ নহয়। অপৰাজিতা ফুল একাপ চাহৰ কাৰণে 4 ফুলেই যথেষ্ট। আমাৰ ঘৰত বৰ্তমান লাগি আছে, সেয়ে মই আজি অপৰাজিতা ফুলৰ চাহ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ফুল যিহেতু ফুলিছে ধুনীয়াকৈ, আৰু এয়া প্ৰথমতে একাপ চাহত অকণমান এচামুচমান মৌজোল দি ল'ব লাগে, তেতিয়া খাবলৈ সোৱাদ হয়। আৰু আপোনালোকে ইয়াত লং, ডালচেনি দিও খাব পাৰে বা আদাও দি খাব পাৰে। আৰু অপৰাজিতা ফুলৰ হাৰ্টৰ কাৰণেও বহুত ভাল। মুঠতে কৈ শেষ কৰিব নোৱাৰি ইয়াৰ গুণাগুণ। মুঠতে স্বাস্থ্যৰ পক্ষে বহুতেই ভাল অপৰাজিতা ফুলৰ চাহ। সকলোৱে খাব আপোনালোকে নিশ্চয়। ময়ো আজিৰ পৰা আৰম্ভ কৰিছোঁ, সেয়ে ভাবিলোঁ এটা ভিডিঅ' কৰি দেখুৱাওঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।